বৰষুণ দিব আহিলে কৰৰ প্ৰস্তাৱ গ্ৰহণ কৰি যে সাধাৰণ জনতাক অসমত চৰকাৰে এই চৰকাৰে মাতবা মাৰি বেয়া মূল্য নাইট টেবলেটৰ দৰে এইবিলাক সৰু সৰু কিবা টেবলেট ইয়াৰ উপৰিও আমাৰ যি বিদ্যুতৰ মাটি ইতিমধ্যে 3-4 বৃদ্ধি কৰে যিহেতু আমাৰ যিবিলাক আমি মধ্যবিত্ত পৰিয়ালৰ জনাংশই আমাৰ নিশ্চয় ইতিমধ্যে সম্পূৰ্ণ হোৱাই নাই আৰু যিবিলাক নীতি নিয়মৰ মাজেদি আমি কৰিব লাগে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ জিলাৰ লগতে আজি চৰাইদেউ জিলা সমিতিও আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। শেহতীয়াভাৱে ৰাজ্য চৰকাৰখনে আচলতে জীৱনদায়িনী ঔষধৰ মূল্যৰ যি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে, বিদ্যুৎ মাচুলৰ বৃদ্ধিৰ যি প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু তৌল গেটৰ কৰৰ বৃদ্ধি যি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে চৰাইদেউ জিলাৰ সদৰত আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ পৰা আমি ক'ব বিচাৰিছোঁ যে ৰাজ্য চৰকাৰৰ যি সিদ্ধান্ত আচলতে এই সিদ্ধান্তক আমি কেতিয়াও মানি ল'ব পৰা নাই, কাৰণ সাধাৰণ জনসাধাৰণ আজি সংকটজনক অৱস্থাত আছে, তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। আজি জীৱনদায়িনী ঔষধৰ মূল্য দিনক দিনে বৃদ্ধি কৰিছে, আজি বিদ্যুতৰ মাচুল তেওঁলোকে দিনক বৃদ্ধি কৰিছে আৰু তৌল গেটৰ যিটো কৰ, এই কৰৰ বাতিল কৰিবৰ কাৰণে আচলতে আমি আজি ইয়াৰ পৰা আমি তেওঁলোকক সকীয়াই দিছোঁ আৰু গৰিহণা জনাইছোঁ যাতে অতি শীঘ্ৰে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰে। যদিহে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, অন্যথা কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও ক্ষান্ত হৈ মনে মনে বহি নাথাকিব। আহি থকা দিনত কিন্তু ৰাইজৰ অভিভাৱকত্বত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ আপোনালোকে দেখিছে যে আজি ৰাজ্যত যিটো পৰিৱেশৰ সৃষ্টি হৈছে, সিদিনা ক'ভিডকালীন অৱস্থাৰ পৰা আজি গৈ আজি সাধাৰণ ৰাইজৰ আজি যি অৱস্থা হৈছে, আজি মেডিকেল যদি চিকিৎসাধীন কৰিবৰ কাৰণে আজি সাধাৰণ ৰাইজৰ আজি চিকিৎসা কৰিবৰ কাৰণে তেওঁলোকৰ সংকটজনক অৱস্থা হৈছে। গতিকে আজি অত্যাৱশ্যকীয় মূল্য বৃদ্ধিৰ আপোনালোকে দেখিছে দিনক দিনে কেনেধৰণে আচলতে বৃদ্ধি পাইছে। গতিকে প্ৰতিটো ক্ষেত্ৰতে যে ৰাজ্য চৰকাৰখনে সাধাৰণ জনতাক ৰামটাং দিব বিচাৰিছে, এই কাৰ্য কেতিয়াও আমি মানি ল'ব পৰা নাই আৰু ধিক্কাৰ গৰিহণা জনাইছোঁ আৰু শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আমি দাবী জনাইছোঁ।